এভৰিৱান, ৱেলকাম টু মাই চেনেল। আই এম নাজদিন আহমেদ। আজি মই আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে প্লিজ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু প্লাছ ছাবস্ক্ৰাইব কৰিব। অ'কে, এতিয়া মই আৰম্ভ কৰোঁ। আজি মই আপোনালোকক দেখুৱাম এক কণী 4টাৰ ভুনা কেনেকৈ বনায়, পিঁয়াজেৰে, মানে পিঁয়াজ দি কেনে ভুনা কেনেকৈ বনায়। এইখিনি মই কণীবিলাক উহাই লৈছোঁ আৰু এই পিঁয়াজ এইখিনি কাটি লৈছোঁ। এতিয়া কেনেকৈ মই বনাই আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, তেতিয়া গম পাব যে কেনেকৈ ভুনাটো বনায়। কণীকেইটা মই হালধি গুড়ি আৰু অলপমান নিমখেৰে সানি লৈছোঁ। এইকেইটা মই এতিয়া তেলত ফ্ৰাই কৰি ল'ম, তেতিয়া দেখাত বস্তুটো ধুনীয়া হ'ব। এইকেইটা মই তেলত ফ্ৰাই কৰিম। এইটো কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। গৰম হ'লে মই কণীবিলাক তাত চাৰি দিম। ইয়াতে কণীখিনি মই তেলত অলৰেডি চাৰি দিছোঁৱে। এতিয়া এইখিনি মই ৰঙা হ'বলৈ দিম। এনেকৈ ৰঙা নোহোৱালৈকে এনেকৈ তেলতে ফ্ৰাই কৰি থাকিম, যেতিয়ালৈকে ৰঙা নপৰে কণীখিনি। অলৰেডি কণীকেইটা আমাৰ ৰঙা পৰিয়ে গৈছে। এতিয়া আমি এই কণীকেইটা উঠাই ল'ম। এতিয়া কণীকেইটা আমি নমাই ল'লোঁ। এতিয়া আমি সেই তেলখিনিতে এই পিঁয়াজখিনি চাৰি দিম কেৰাহীটোত। পিঁয়াজখিনি এনেকৈ পিঁয়াজখিনি চাৰি দিম। এনেকৈ পিঁয়াজ বেছিকৈও দিব পাৰে, কণী হিচাপে পিঁয়াজখিনি দিলে হ'ল। যিমানখিনি পিঁয়াজ দিয়ে সিমানেই ভাল। কিন্তু আজি মই এনেই চিম্পলি আপোনালোকক দেখুওৱাৰ কাৰণে অলপমান পিঁয়াজেৰে সেইটো বনাই কিনে দেখুৱাই আছোঁ। এনেকৈ পিঁয়াজখিনি আপোনালোকে তলত ভাঙি থাকিব যেতিয়ালৈকে ৰঙা নপৰে। ৰঙা পৰাৰ পিছত আপোনালোকে তাত অকণমান হালধি গুড়ি, অকণমান জিৰাৰ গুড়ি, অকণমান শুকান জলকীয়াৰ গুড়ি দিব পাৰে, নিদিলেও হয়। আৰু যেতিয়া আপোনালোকৰ ঘৰত বিলাহী থাকে, দুটামান বিলাহী দিলে আৰু ভাল, মানে বস্তুটো দেখাত ধুনীয়া হয়। দিব পাৰে, কোনো কথা নাই। এইখিনি অলৰেডি ৰঙা পৰিছে। এতিয়া আমি ইয়াতে অকণমান হালধি গুড়ি দিম। ইয়াতে হালধিৰ গুড়িহে, অলপমান হালধি গুড়ি দিম ইয়াতে, অকণমান দিম আৰু অকণমান জিৰাৰ গুড়ি দিম। এইখিনি আমি এনেকৈ মিক্স কৰি দিম। অলপমান পানী দি কেনে এনেকৈ এইখিনি ভুনাখিনি হ'ব দিম ধুনীয়াকৈ। পেষ্টটো পানীটো যেতিয়া গলি যাব তেতিয়া আমি কণীখিনি ইয়াতে চাৰি দিম। এইখিনি অলৰেডি হৈয়ে গৈছে। ইয়াতে এতিয়া আমি কণীবিলাক ঢালি দিম। এনেকৈ কণীবিলাক আমি কাটি কাটি লৈছোঁ। তেতিয়াহ'লে মছলাবিলাক চব কণীৰ ভিতৰত সোমাই যাব। তেতিয়া এইবিলাকত আমি মছলাবিলাক সোমাই দিম। এনেকৈ চব আমি অলপখিনি দি দিছোঁ। তেতিয়া গোটেইখিনি মছলা কণীবিলাকৰ ভিতৰত সোমাই যাব। তেতিয়াহ'লে আমাৰ বস্তুটো খাই কিনে এইখিনি আমাৰ হৈ গ'ল। দেখিছে কিমান ধুনীয়া কালাৰটো আহিছে। ইয়াত কিন্তু মই জলকীয়াৰ গুড়িও দিয়া নাই। তথাপি দেখিছে পিঁয়াজটো গলাই লৈছোঁ যে, সেইকাৰণে ইয়াৰ কালাৰটো খুব ধুনীয়া হৈছে। খাই কিনেও বহুত টেষ্টি হয়। আপোনালোকে ভাল লাগিলে বনাই ল'ব পাৰে, ঘৰতে ট্ৰাই কৰি চাব কেনেকুৱা হয়। প্লিজ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, প্লাছ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।